Hello students, আমি last video লৈকে অনুশীলনী 3.1 ৰ problem খিনি solve কৰিলো। আজি আমি অনুশীলনী 3.2 ৰ problem খিনি চাম। তাত প্ৰথমটো কৈছে যে প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণযোৰ সমাধান কৰা। গতিকে 3.2 এক নম্বৰটো দি থোৱা আছে x plus y equal to 14 x minus y equal to 4 প্ৰতিস্থাপন পদ্ধতিৰে কৰিব দিছে মানে প্ৰতিস্থাপন কৰা মানে স্থাপন কৰা মানে ঠিক আছে না গতিকে আমি ইয়াত যিকোনো এটা এটো এড দিলো 1 বুলি এটো দিলো 2 বুলি ঠিক আছে না আমি যিকোনো এটা ইয়াৰ পৰা যিকোনো এটাৰ পৰা আমি x বা y ৰ মানটো উলিয়াব লাগিব সেই মানটো যেটো উলাই হেত মানটো তাত বহুৱাই দিব লাগিব বহুৱাই পেলাই আমি এনসাৰটো পাই যাম ঠিক আছে না গতিকে আমি প্ৰথম 2 টোৰ পৰা হে কৰিম 2 টোৰ পৰা ধৰিছো 2 implies x ৰ মানটো কিমান লব এটো ইফালে গুছি গলে 4 plus y হ'ব হয়নে এতিয়া x ৰ মান ইটোত বহাই দিও 1ত বহুৱাই পাও 1ত বহাইলে x ৰ মানটো বহাইলে কি হ'ব 4 plus y equal to 14 হয়নে গতিকে 4 দুই ফালে গুছি গল y plus y 2y equal to 4 দুই ফালে গুছি গল 14 minus 4 2y equal to 10 y equal to কি হ'ব 10 by 2 equal to 5 হয়নে এতিয়া y মানটো আমি পাই গলো গতিকে y ৰ মানটো এটাকে y ৰ মান যিকোনো বহাইলে হ'ল 1তে বহাবা 2তে বহাবা 1তে বহাবা 1ত বহুৱাই পাও কি হ'ব x plus y মানে 5 equal to 14 একে x equal to 14 minus 5 is equal to 9 এটো ইয়াৰ আনসাৰ x equal to 9 পালা y equal to 5 পালা বুজি পালা না ইমান টান নহয় বিলাক ঠিক আছে দুইটো চোৱা 1 ৰ 1 2 কৰিলো আমি এটো তে 1 ৰ 2 2 কৰিম 2 2 কি দিঠো আছে s minus t equal to 3 আৰু s by 3 plus t by 2 equal to 6 এটো এক নম্বৰ দুই নম্বৰটো এনেকৈ ৰাখিব পাৰা নাইবা ভাঙি পেলাও ৰাখিব পাৰা দুই নম্বৰটো ভাঙি পেলাই ৰাখা যদি ভাঙি পেলাই ৰাখো বুলি ভাবা মানে এটো ভাঙি দিয়া implies দিয়া দুইটাৰে লসাগু ললে কিমান হ'ব 6 এদিকে 3 দুগুণ 6 2s plus 2 3 গুণ 6 3t equal to 6 এটো 6 দুই ফালে পঠাই দিয়া 2s plus 3t equal to 3 is 36 6 is 36 এটো দুই নম্বৰ ইকুৱেচন মানে ইকুৱেচন আমি সলভ কৰি ললো এনেকা থাকিলে অলপ কমপ্লিকেটেড হৈ যায় সলভ কৰিব পাৰা ডাইৰেক্ট নন হইলা ডাইৰেক্টও কৰিব পাৰা এতিয়া যিকোনো এটা ধৰছো 1 ৰ পৰা কৰিম 1 implies s ৰ মানটো উলিয়ালো 3 plus t সাবা এটো তাৰ ভিতৰ এটো অকমান ইজি নিচিনা লাগিছে নে মানে কম মান আছে গতিকে এটো ইজি নিচিনা গতিকে ইয়াৰ মানটো আমি উলিয়াবলে ভাল হ'ব ঠিক আছে গতিকে এতিয়া s ৰ মান 2ত বহুৱাই পাও এ যদি বহাই দিও গতিকে 2 into 3 plus t plus 3t বেকেন নাই equal to 36 হয় না implies 2 গুণ 6 plus 2t plus 3t equal to 36 implies 3t plus 2t কৰিলে হৈ যাব 5t equal to এটো ইফালে মাইনাস হৈ গল 36 minus 6 গতিকে 5t is equal to 30 হ'ব implies 5t is equal to 30 গতিকে t equal to কিমান হ'ব t equal to 30 by 5 equal to 6 হয়নে t মান 6 পালো গতিকে টেকে t ৰ মান 1ত
বহুৱাই পাওঁ 1 কি আছিল 1 টো আছিল s - t গতিকে s - 6 equal to 3 implies s equal to 3 plus 6 equal to 9 s মান 9 পালা বাকি t ৰ মান 6 পালা নে ওলাল নে বুজিলা তে 3 টো চোৱা 3 টো কি দি থোৱা আছে 3x minus y equal to 3 আৰু 9x minus 3y equal to 9 গতিকে বহুৱাই চোৱা যিকোনো এটা এটো 1 এটো 2 1 টোৰ পৰা আমি উলিয়াম কি উলিয়াম x মানে উলিয়াম 1 implies 3x minus y equal to 3 গতিকে 3x equal to এটো ইফালে গুচি যাব 3 plus y x equal to 3 plus y by 3 এতিয়া x ৰ মান 2 ত বহুৱাই পাওঁ 9 into 3 plus y into 3 minus 3y equal to 9 এটো এটা কাটন গল 3 গল 3 দিয়ে টুকুৰটো মাল্টিপ্লাই হ'ব 3 3 গুণ 9 plus 3y minus 3y equal to 9 ইয়াতটো তোমাৰ এটো এটা সমীকৰণ নোলায় একো এটো সমীকৰণৰ সমাধান নোলায় মানে 9 দুই ফালে গুচি গলে 0 হৈ যাব এটো গুচি হৈ 0 হৈ যাব গতিকে এটো তোমাৰ দুই ফালে 0 হৈ যাব ইকুয়াল টু 0 মানে ইয়াৰ কি হৈ যাব তুমি এটো চোৱা এটো আমাৰ সমীকৰণটো সমান্তৰাল হ'ব সমীকৰণ দুটা মানে a by সমান্তৰাল হয় মিলি যাব a by b equal to a1 by a2 equal to b1 by b2 equal to c1 by c2 হ'ব ঠিক আছে না গতিকে সমীকৰণ দুটা যদি মিলি যায় ইয়াৰ অসীম সংখ্যক সমাধান থাকিব ঠিক আছে ইয়াত গতিকে এটো এনেকা লিখিবলৈ ইয়াত সমাধান ওলাই ইয়াত x ৰ যিকোনো মানৰ বাবে y ৰ অসীম সংখ্যক সমাধান ওলাব বুজি পালানে হেটো ইয়াৰ উত্তৰ ইয়াৰ আমি সমাধানটো ডাইৰেক্ট উলিয়াই দিব নোৱাৰো কাৰণ অসীম সংখ্যক সমাধান উলিয়াব যেতিয়া আমি কিমানটা সমাধান উলিয়াম বুজি পালানে গতিকে ইয়াৰ x ৰ বেলেগ বেলেগ মানৰ বাবে y ৰ বেলেগ বেলেগ মান ওলাব বুজি পালা কৰিব পাৰিবা নহয় ঠিক আছে গতিকে তাৰ পিছৰটো 4 নম্বৰটো কি দি থোৱা আছে 4 টো কি দি থোৱা আছে 0.2x plus 0.3y equal to 1.3 আৰু 0.4x plus 0.5y equal to 2.3 আছে না এটো আমি এনেকা কৰিলে অলপমান আমাৰ প্ৰবলেম হ'ব পাৰে কাৰণ মানে কি হয় বস্তুটো আমি পইণ্টত থাকিলে আমি অলপ কৰিবলৈ দিগদাৰ পাব পাৰো গতিকে এটো এনেকা ভাঙি দিব পাৰা এটা লগতে কৰি দিব পাৰা হলতেন এটা এনেকা লিখিলে যদি এনেকে কৰি দিও 1 2 1 implies ইয়াক আমি কি লিখিব পাৰো 2 divided by 10x plus 3 divided by 10y equal to 13 divided by 10 গতিকে 10 কেটা উঠাইলে কি হ'ব 2x plus 3y equal to 13 গতিকে এটো হৈ যাব 3 গতিকে 2 implies 4 by 10 x plus 5 by 10 y equal to 23 by 10 গতিকে 10 কেটা উঠাইলে হৈ যাব 4x plus 5y equal to 23 এটো হৈ যাব 4 নম্বৰ ঠিক আছে নে এতিয়া আমি কৰিম যিকোনো এটাৰ পৰা উলিয়াম গতিকে 3 implies আমি x ৰ মানটো উলিয়াও 2x equal to 13 minus 3y x equal to 13 minus 3y by 2 ঠিক আছে নে
এতিয়া xৰ মান 4ত বহুৱাই পাওঁ আমি ইমানখিনি সমীকৰণ নবনালেও হয় ইয়াৰ পৰা এটোৰ পৰা ডাইৰেক্ট ইমপ্লাইজ দি পেলাই এখন কৰি দিব পাৰা এটোৰ পৰা ডাইৰেক্ট ইমপ্লাইজ দি পেলাই এখন কৰি দিব পাৰা কিন্তু মই ইয়াত ডাইৰেক্ট সমীকৰণ বনাই দিলো যে এটো কাৰণে আকৌ কটা কটা নকৰিলো এনেকৈ কৰিলো বহুৱাই পাওঁ কি হ'ব বহুৱালে হ'ব 4 x ৰ মানহে বহাম গতিকে 4 into 13 minus 3y by 2 plus 5y equal to 23 এইটো এটা কাটন যাব 2 থাকিব গতিকে 2 এদি 13 কৰিলে 26 minus 3 গুণ 6y plus 5y equal to 23 26 টো ইফালে গুচি যাব minus 6y plus 5y equal to 23 minus 26 ঠিক আছে নে এদিকে এটো হৈ যাব minus y is equal to minus 3 y equal to হ'ব 3 এতেকে y ৰ মান যিকোনো বহাই দিয়া 3 তে বহাই দিয়া 3 ত বহুৱাই পাওঁ 2x plus 3 into 3 is equal to 13 2x equal to 13 minus 3 गुण 9 2x equal to 4 x equal to 4 by 2 equal to 2 বুজি পালা নে ওলাইছে নে বুজি পাইছা গতিকে x ৰ মান 2 ওলালে y ৰ মান 3 ওলালে এখিনি এনেকৈ কৰিব লাগিব হ'ব নে কৰিব পাৰিবা হ'ব আজি এই চাৰিটাই কৰিলো ভিডিওটো বেছি দীঘল নকৰো তাৰ পিছত ইয়াৰ নেক্সট ভিডিওত আকৌ ইয়াৰ পিছৰ পৰা আলোচনা কৰিম এখিনি নিজে কৰি চাবা ইমান টান নহয় একেখিনিয়ে প্ৰতিস্থাপন পদ্ধতিটো এই একেখিনি পদ্ধতিয়ে আমি এটাৰ পৰা যিকোনো x বা y যিকোনো এটাৰ মান উলিয়াই ইটোত বহাই দিব লাগে আৰু তাৰ পিছত ইফালে ইফালে পঠিয়াই পেলাই আমি x আৰু y মানটো পাই যাম ঠিক আছে হ'ব ঠিক আছে